হাই গাইজ গুড মৰ্ণিং। তো ৰাতিপুৱাতেই চালে মোৰ চাহ হৈ গ'ল আৰু মই এতিয়া চাহটো বাকি আছোঁ। তো মোৰ কথা হ'ল যে মই এঠাইলৈ ওলাই যাম। তো আমি ছোৱালী মানুহৰ এনেই ক'ৰবাত গ'লে মনটোত বহুত ভাল লাগে। ইমান দিনৰ মূৰত মই আজি ওলাই যাম, তো মোৰ এনেও ভাল লাগি আছে বহুত। সেই বুলি পটাপট মই চাহটো কৰি ল'লোঁ। এনেই একো খাই নগ'লে ভাল নালাগে। তো মই এতিয়া চাহটো খাম ড্ৰাই কেকৰ লগত। তো মই বোলো কিবা এটা পটাপট খাই জল্দি ওলাই দিওঁ। মোৰ মনত এইটোৱে আহি আছে, কেতিয়া ওলাম। ইমান দিন ঘৰত আছোঁ, মই ওলাই যোৱা নাই। তো ফাইনেলি আজি ভাবিলোঁ নাই ওলাই যাওঁ, নগ'লে আৰু উপায় নাই, আৰু কিমান থাকিম ঘৰত বহি। তো সেই বুলি মই পটাপট চাই কৰি ল'লোঁ। চাহটো হৈ গ'ল। তো এতিয়া মই খাই আছোঁ অলৰেডি। তো খাই কিনে বেছি দেৰি নকৰোঁ, ওলাই দিম। তো তেন্তে গাইজ মই চাহটো পটাপট খাই তো একেবাৰে ৰেডি হৈ আপোনালোকৰ আগত ওলাম। তো তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থাকক আপোনালোক। তো গাইজ মই পিছত আকৌ ওলাই আপোনালোক সকলোকে মোৰ চেনেলৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। তো এয়া ফাইনেলি দেখিলে মই ৰেডি হৈ একদম আপোনালোকৰ আগত ওলালোঁ। তো আজি পূৰা 1.5 মাহ পিছত গৈ আছোঁ ওলাই। তো ইমান দিন হৈ গৈছিলে মাজত, আপোনালোকে গমেই পায় মই যাব পৰা নাই। তো আজি একচুৱেলি খুব মন গৈছে যাবলৈ, ঘৰত থাকি বহুত বেয়া লাগি গৈছে, ইমান দিন এনেই আছোঁ। তো আজি বোলো অকণ ওলাই দিওঁ। তো সেই বুলি মই এতিয়া একদম ৰেডি হৈয়ে গ'লোঁ, এতিয়া জাষ্ট ওলাম। তো নাই বোলো আপোনালোকক কথাটো জনাই লওঁ, সেই বুলি কেমেৰাটো হাতত ল'লোঁ। তেন্তে গাইজ মই আজি অকণ ফুৰিমহে, একো বজাৰ তজাৰ নকৰোঁ। তো তেন্তে গাইজ মই এতিয়া ওলাই দিওঁ। তো ক'ত যাওঁ নাযাওঁ আপোনালোকক অকণ দেখাম, আৰু মই ৰাস্তাত পাৰিলে আকৌ লগ পাম। তেন্তে গাইজ মই পিছত আকৌ লগ পাম। এয়া গাইজ ফাইনেলি আমি ওলাই গ'লোঁ। ইমানেই ধূলি, চব ভিতৰত আহি আছে গাড়ীৰ। এনেও মোৰ গাটো ইমান ভাল নহয়, অসুস্থ। তো সেইকাৰণে মই বাইকত ওলোৱা নাই আজি। তো যিহেতু বাইকত বহুত ধূলি হয়, মোৰ প্ৰব্লেম হৈ যায়। ঘৰত আহিলে ধূলিৰ ক'ৰবাত গ'লে আহিলে আপোনালোকৰ কাৰ হয় নাজানো, বাট মোৰ হয় ৰাতি চৰ্দি লাগি যায়। ইমানেই চৰ্দি হয় উশাহ ল'ব নোৱাৰি। ওলাই দিলোঁ এতিয়া। তো গাইজ মই ক'ত যাওঁ আপোনালোকক দেখাম অকণ পিছত। আপোনালোকক মই ফাৰ্ষ্টত কৈছোঁৱেই আজি অকণ ফুৰিবহে ওলাম, একো বজাৰ তজাৰ নাই। ইমান দিন ধৰি ঘৰত বহি আছোঁ, এনেও বেমাৰ লৈ ঘৰত বহি থাকিলে এনেও ভাল নালাগে। তো সেই বুলি আজি অকণ ওলাই দিলোঁ। তো চাওক, দেখা যাক ক'লৈকে যাব পাৰোঁ। গাইজ এয়া মই আহি পালোঁ ৰেষ্টুৰেণ্ট। তো মই ইয়াতে আহিছিলোঁ খাবলৈ। তো বহুত দিন ঘৰত থাকি আমনি লাগি গৈছে। তো আজি ভাবিলোঁ নাই উপায় নাই। তো একো নাভাবি আহিয়েই গ'লোঁ। এয়া মই সোমালোঁ ৰেষ্টুৰেণ্টখনত। তো ভাবিলোঁ আপোনালোকক অকণ দেখাই দিওঁ। মই চাৰিওফালে এবাৰ ঘূৰাই দেখাই দি আছোঁ আপোনালোকক। এয়া চব আপোনালোকক দেখাই দিলোঁ, অকণ দেখাই দিলোঁ আপোনালোকক। এনেও মোৰ বহুত ভাল লাগে ইয়াত আহি। ফাইনেলি আমি ৰেষ্টুৰেণ্ট আহি পালোঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ।
খাবলৈ গেছ তেন্তে অকণ পিছত খাই লওঁ কিবা এটা তো পিছত আকৌ আপোনালোকক লগ পাই আছোঁ চাই আছোঁ এতিয়া পিছত আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে চাই এয়া গাইজ ফাইনেলি কফি আহি গ'ল তো এতিয়া কফি খাম আৰু এয়াৰ লগত মই অৰ্ডাৰ কৰিছিলোঁ চিকেন পকৰা তো চিকেন পকৰা আহি গ'ল চাওক কিমান মজা দেখাত কিমান ধুনীয়া দেখা গৈ আছে তো গাইজ মই খাই লওঁ এতিয়া গাইজ আমি এতিয়া ওলাই গ'লোঁ খাই বৈ খানা বহুত মজা হৈছিলে তো খাই অকণ সময় ৰেষ্ট কৰি তো এতিয়া তাৰপৰা ওলাই দিলোঁ আৰু আমি এতিয়া চিধা ঘৰৰ ফালে ওলাম ইমানেই মজা হৈছিলে গাইজ কি ক'ম আৰু মই এইটোৰ কাৰণে ইয়াত আহোঁ চিকেন পকৰাৰ কাৰণে বহুত ভালকৈ বনায় তো আহি গ'লোঁ এতিয়া গাড়ীত উঠি দিম এয়া এতিয়া মই গাড়ীত উঠি দিলোঁ বহুত মজা হৈছিলে বহুত টেষ্ট হৈছিলে খাই চিকেন পকৰাটো এফালে গুচি যাওঁ ন তেন্তে গাইজ আমি এতিয়া যোৱাৰ পিনে পাহৰি গৈছোঁ আপোনালোকক ক'ত আহিছিলোঁ আপোনালোকে সেইটো গম নাপায় আপোনালোকক কোৱা নাছিলোঁ একচুৱেলি ৰূপহীত আহিছিলোঁ আমি তো এই ৰেষ্টুৰেণ্টত মই খাই বহুত ভাল পাওঁ আজি বহুত দিন হৈ গ'ল মই নহা বেমাৰৰ কাৰণে অহা নাছিলোঁ তো আজি মন গৈছিলে আহি পেলাই কিবা খাবলৈ তো ফাইনেলি আহিলোঁ আহি খালোঁ এতিয়া ভাল লাগিছে মনটোত তো এতিয়া আমি লাহে লাহে গৈ আছোঁ ঘৰৰ ফালে আপোনালোকো আহিব ইয়াত আহিলে এদিন আহি খাই টেষ্ট কৰি যাব তো ভাল লাগিব পাৰে কিজানি মোৰ ভাল লাগে মই সদায় আহি খাওঁ মই টাইম পালেই মানে আহি যাওঁ এনেকুৱা নহয় যে চবৰেই চব জেগাত খাই ভাল লাগে তো মোৰ ভাল লাগে ইয়াত আহি খাই তো আপোনালোককো কৈ আছোঁ এদিন আহি ট্ৰাই কৰি চাব পাৰে আৰু যদি কোনোবাই আহে তো মোক কমেণ্ট কৰি জনাব খাই যোৱাৰ পিছত কেনে পায় জনাব আপোনালোকে মোকো মোৰতো খুব ভাল লাগে তেন্তে গাইজ আমি এতিয়া ওলাই দিলোঁ তো আৰু অকণ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ তো আমি এতিয়া গৈ থাকোঁ তো আপোনালোক মোৰ ব্লগটো চাই থাকক